নমস্কাৰ মৰাণ বিহুৰ আজি আৰম্ভণি এই আৰম্ভণিৰ দিনাই আমি নামঘৰত বিহু নমাব আহোঁ কাৰণ আমি বিহু খুজিব লগা হয় আমাৰ যিহেতু গোসাই বিহু সেইকাৰণে আমি গোসাই ঘৰত নামঘৰত বিহু খুজিব আহিলোঁ আৰু এতিয়া গাঁৱৰ ৰাইজবিলাক আছে কেমেৰামেনে দেখাই দিব গাঁৱৰ ছোৱালীবিলাক আছে গাঁৱৰ ল'ৰাবিলাক আছে অলপ কমটি লাগিছে গাঁৱৰ ল'ৰাবিলাক গাঁৱতে আজিকালি ছোৱালী নাই যে শান্তি হোৱাৰ পিছত কেইদিন থাকেনো বেছি দিন নাথাকে নহয় চব বেয়া হৈ যায় লৈ গুচি যায় লোকৰ গাঁৱৰ ল'ৰাবোৰে আমাৰ গাঁৱৰ ল'ৰাবোৰে আনিব নোৱাৰে তইতো সেনেকৈ আনিলি বেলেগৰ ছোৱালী যেনেকৈ আছ ঠিক তেনেকৈ উদাহৰণ জ্বলন্ত এটা উদাহৰণ তই মইতো ভাল কাম কৰিছোঁ না তইতো এডিট নকৰি খালি দিব লাগিব মোকাটো কি মই কেলৈ এডিট কৰিম জ্বলন্ত এটা উদাহৰণ মই কেনেকৈ উদাহৰণ ছোৱালীবোৰ লোকে যদি লৈ যাব পায় তই কেলৈ আনিব নোৱাৰিবি মই ভাল কাম কৰিছোঁ না বেয়া কাম কৰিছোঁ মইতো ভাল কাম কৰিছোঁ ন সেই ছোৱালীখিনি অন্ততঃ সেই গাঁওখনত অন্ততঃ বিহুখন ধুনীয়াকৈ চলাব পাৰিছে মই এতিয়া লৈ আহোঁ আমৰখিনি গৈছেগৈ ন সেইকাৰণে বেয়া কথা হৈছে সেইটো বেয়া কথা হৈছে না ভাল কথা হৈছে গতিকে তাৰ বিনিময়ত আজিকালি বিনিময় কথাটো আছে নে নাই কি মই এই এজনী আনিম মই এজনী আনিম সেইজনী কি ছোৱালী নিচিনা নাচি থাকিব দিবি আচ্ছা মই নচুৱাই দিম তহঁতি নাচি থাকিব দিবি চোৱাটো ডেকা বুঢ়া বিহুৱেই আচ্ছা বুঢ়া কি কথা আছে চবেই নাচিব পাৰে আচ্ছা ঠিক আছে এতিয়া সেৱা কৰি উঠাৰ পাছত ইয়াতে মাৰিব ন বিহু ইয়াতে 2-3 পাক এনেকৈ বিহু মাৰিব আৰু আপোনালোকক দেখাই আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে ৰতনী পথাৰ গাঁৱৰ পৰা মেইন মানুহজন আছে বিহুৰ শুভেচ্ছা আজি বিহু নমাব এসপ্তাহ গাই আকৌ ইয়াতে বিহু আমি উৰুৱাই দিম এতিয়া আমি ঘূৰিবলৈ ৰেডি হৈছোঁ চেণ্ডেল খুলি ল'ব লাগিব চবে চেণ্ডেল খুলিছে এইটো আমাৰ নিয়মৰ ভিতৰত পৰিছে চলো একদম আগত আছে পলৱ ভাই ঘূৰিবলৈ আৰম্ভ কৰি দিলে এতিয়া এফালে ঘূৰিব গাঁৱৰ ডেকা ল'ৰাখিনি এইফালে ঘূৰিব ছোৱালীখিনি এনেকুৱা ধৰণে আমি বিহু নমাওঁ আৰু দেখাইছোঁ কেনেকুৱা ধৰণে বিহু গোৱা হয় কেনেকুৱা ধৰণে বিহুৰ পথ জোৰা হয় সেইখিনিও দেখাইছোঁ গোবিন্দাই ৰাম এতিয়া নামঘৰৰ পৰা বিহুখন আনি ছোৱালীবিলাকে তাতে বিহু মাৰিব তাত মই জুম কৰি দেখাইছোঁ আৰু বেলেগ গাঁৱৰ ডেকা ল'ৰাবিলাক আহি ইয়াতে নচুৱাব আৰু সিহঁতে ৱেটিং ফৰ বেলেগ গাঁৱৰ ডেকা ল'ৰা তাত বিহু মাৰিব
আৰু আমাৰ ইয়াত কাম নাই আৰু আমি বেলেগ গাঁৱত গুচি যাম বেলেগ গাঁৱত ছোৱালী নচুৱাম বেলেগ গাঁৱৰ ছোৱালী জোকাম আৰু কোন ছিংগল ছোৱালী আছা কমেণ্ট কৰিবা চিধা গৈ নাম্বাৰ খুজিম এনেকুৱা ধৰণে বিহুখন নামঘৰৰ পৰা লৈ যোৱা হয় সেই বিহু খোলালৈকে এতিয়া বিহু খোলালৈকে যাব ছোৱালীখিনি ল'ৰাখিনি বিহু খোলাখনতো দুই এপাক নাচিব আৰু আজি সামৰি দিব বেলেগ গাঁৱৰ ল'ৰাবিলাক আহিব আৰু সিহঁতে আমাৰ গাঁৱৰ ছোৱালীখিনিক নচুৱাব এনেকুৱা ধৰণে আমাৰ বিহুখন চলি থাকে তো ভিডিঅ'টো চুটিকৈ বনালোঁ ধন্যবাদ